हेलो बंधुসকল যদি আপোনাৰ এটা IRCTC ট্ৰেইন টিকেট বুকিং একাউণ্ট আছে আৰু 1 জুলাই 2025 ৰ পৰা আপুনি এতিয়া যদি IRCTC একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰে তেতিয়া হলে আপুনি আৰু তৎকাল টিকেট বুক কৰিব নোৱাৰিব আৰু মান্থলি যেটো টিকেট বুকিংৰ লিমিটেশন আছিল হেতু কিছু কম হৈ যাব যদি আপুনি বিচাৰে যে আপোনাৰ IRCTC একাউণ্টৰ পৰা তৎকাল টিকেট বুকিং কৰা যায় তেতিয়া হলে আপুনি আধাৰ লিংক কৰিব লাগিব যদি জানিব বিচাৰিছে কেনেকৈ আধাৰ লিংক কৰা যায় তেতিয়া হলে চাই থাকক এই ভিডিওটো হেকলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল বলক এতিয়া আমি IRCTC যেটো মোবাইল এপ আছে হেতুত গুছি যাও এতিয়া চাওক আমি আমাৰ মোবাইলত আহি গৈছো আৰু IRCTC ৰেল কানেক্ট এপটো ওপেন কৰি লৈছো ওপেন কৰাৰ লগে লগে হেতুৱে কোৱা হৈছে নটিফিকেশনত 1 জুলাই 2025 ৰ পৰা আধাৰ লিংক নহলে আপুনি এই একাউণ্টৰ পৰা তৎকাল টিকেট বুক কৰিব নোৱাৰিব এতিয়া ওকেৰ ওপৰত ক্লিক কৰি দিয়ক আৰু আপুনি চাওক এই পেজটোলৈ আহিব এতিয়া একেবাৰে ৰাইট সাইড টপ কৰ্নাৰত আপুনি এটা লগইন বটন পাব তাৰ ওপৰত ক্লিক কৰি দিয়ক লগইন বুটামটোৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ একাউণ্টত লগইন হ'বলৈ কোৱা হ'ব আপুনি আইডি পাসওয়াৰ্ড বা আপোনাৰ ফিংগাৰপ্ৰিন্টৰ মাধ্যমত লগইন হৈ যায় আপোনাৰ একাউণ্টত চাওক আমি এতিয়া IRCTC একাউণ্টত লগইন হৈ গৈছো একেবাৰে তলৰ বাৰডললৈ যদি আহো তেতিয়া হলে তাত একাউণ্টছৰ এটা অপচন পাম তাৰ ওপৰত ক্লিক কৰিম একাউণ্টছৰ ওপৰত ক্লিক কৰাৰ পাছত মাই একাউণ্টছৰ কিছু ডিটেইলছ ইয়াত দেখা পোৱা যাব ইয়াত এটা অপচন পাব আপুনি অথেন্টিকেট ইউজাৰ হেতুৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত সিলেক্ট অথেন্টিকেশন টাইপ কোৱা হৈছে আপুনি ইয়াৰ পৰা সিলেক্ট কৰক ইয়াত আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড বা ভাৰ্চুৱেল আইডি এইটো পাব আপুনি ইয়াত আধাৰ কাৰ্ড বা VID এইটোকে সিলেক্ট কৰি লওক এতিয়া আপোনাৰ নামটো আপোনাৰ ডেট অফ বাৰ্থ ইয়াত এনেকৈ দেখুৱা হ'ব ইয়াত আপোনাৰ যেটো ভাৰ্চুৱেল আইডি বা আধাৰ কাৰ্ড নম্বৰ আছে হেতু লিখিবলৈ কোৱা হ'ব হেতু লিখিব লাগিব আৰু তাৰ পাছত আই কনফাৰ্ম ডেট তাৰ আগৰ বক্সটোৰ ওপৰত টিক কৰিব লাগিব আমি এই আধাৰ নম্বৰটো ইয়াত ভৰাই লওঁ চাওক এতিয়া আমি আধাৰ নম্বৰটো ভৰাই আই কনফাৰ্ম ডেট ডিক্লেৰেচনৰ আগত থকা বক্সটোৰ ওপৰত টিক কৰিছো এতিয়া ওপৰত চাওক এটা সেন্ড OTPৰ অপচন আহিছে তাৰ ওপৰত ক্লিক কৰি দিয়ক সেন্ড OTPৰ ওপৰত ক্লিক কৰাৰ পাছত এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুছি যাব মানে আধাৰৰ লগত যেটো ৰেজিষ্টাৰ আছে মোবাইল নম্বৰ তাত গুছি যাব হেতু OTP ইয়াত ভৰাব লাগিব সেই OTPটো ভৰাই আপডেট কৰি দিব লাগিব এতিয়া আমি এটো কৰি দিও আপডেট কৰাৰ পাছতে চাও এতিয়া আপোনাৰ নামটো আধাৰত থকা নিচিনাকৈ আহিব আধাৰ নম্বৰ লাষ্ট কিছু কেইটামান সংখ্যা ইয়াত দেখাৱা হ'ব আৰু ডেট অফ বাৰ্থ আপোনাৰ ইয়াত দেখুৱা হ'ব ইয়াত কোৱা হৈছে your profile details are successfully authenticated with আধাৰ মানে আপোনাৰ আধাৰ আৰু IRCTC একাউণ্টটো লিংক হৈ গৈছে আৰু এতিয়াৰ পৰা আপুনি তৎকাল টিকেট বুক কৰিব পাৰিব আৰু চাওক মাহটোত আপুনি 24টা টিকেট বুক কৰিব পাৰিব ইখিনি লৈ লিমিটেশন আপোনাৰ বাঢ়ি গৈছে ইয়াত এতিয়া ওকে কৰি আমি যদি আকৌ আমাৰ মাই একাউণ্টৰ সেকশনত যাও তেতিয়া হলে চাওক মাই একাউণ্টত আপোনাৰ নামটোৰ এগেইনষ্টতে এটা হেউজিয়া কালাৰৰ টিক পাইছে এইটোৰ অৰ্থ হৈছে আপুনি এজন অথেন্টিকেট ইউজাৰ এতিয়া যদি আকৌ আমি অথেন্টিকেট ইউজাৰ যেটো অপচন আছে হেতুত লৈ গুছি যাও তেতিয়া হলে আপুনি এনেকৈ দেখা পাব your profile details are successfully authenticated with আধাৰ মানে আপোনাৰ প্ৰফাইল ডিটেইলছ সাকসেসফুলি আধাৰৰ লগত অথেন্টিকেট হৈ গৈছে বন্ধুসকল এনেকৈয়ে যদি আপোনাৰ IRCTC একাউণ্টটো আধাৰৰ লগত লিংক কৰিব বিচাৰিছে আধাৰ অথেন্টিকেট কৰিব বিচাৰিছে তেতিয়া হলে এই ধৰণে সহজে কৰিব পাৰে